নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ত আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ দশৰথৰ পত্নী আৰু ভগৱান ৰামৰ মাতৃ কৌশল্যাৰ বিষয়ে। কৌশল্যা মহাৰজা সুকৌশল আৰু অমৃতপ্ৰভাৰ পুত্ৰী আছিল। যেতিয়া কৌশল্যা বিবাহৰ যুগ হ'ল, তেতিয়া তেওঁৰ স্বয়ম্বৰৰ বাবে সকলো ৰাজ্যৰ ৰজাসকলক আমন্ত্ৰণ কৰিলে। কিন্তু তেওঁলোকৰ মাজত থকা মতভেদৰ বাবে সুকৌশলে দশৰথক আমন্ত্ৰণ নকৰিলে। দশৰথে কৌশল্যাক পচন্দ কৰিছিল, সেইকাৰণে তেওঁ সুকৌশলৰ লগত মিত্ৰতাৰ হাত আগবঢ়ালে। ৰজা সুকৌশলে এই প্ৰস্তাৱক অস্বীকাৰ কৰি যুদ্ধ কৰিবলৈ আহ্বান জনালে। এই যুদ্ধত দশৰথৰ বিজয় হ'ল আৰু এই কাৰণেই কৌশল্যাৰ বিবাহ দশৰথৰ লগত হ'ল। কৌশল্যা অযোধ্যাৰ ৰাণী হ'লগৈ। ৰজা দশৰথৰ পুত্ৰ আছিল ৰাম, যি কৌশল্যাৰ পৰা প্ৰাপ্ত হৈছিল। দৰ্শকসকল, এইটোতো আপোনালোক সকলোৱে জানে যে ৰামায়ণ গ্ৰন্থৰ অনেক সংস্কৰণ আছে। ইয়াৰ ভিতৰত এক হ'ল আনন্দ ৰামায়ণ। আনন্দ ৰামায়ণত এক আচৰিত কৰিবলগীয়া কথা আছে, যাৰ অনুসৰি লংকাপতি ৰাৱণে সীতাৰ পূৰ্বে ৰামৰ মাতৃ কৌশল্যাক হৰণ কৰিছিল। দৰাচলতে ব্ৰহ্মাদেৱে ৰাৱণৰ ভৱিষ্যতবাণী কৰিছিল যে দশৰথ আৰু কৌশল্যা পুত্ৰ ৰাম তোমাৰ মৃত্যুৰ কাৰণ হ'ব আৰু ৰামৰ দ্বাৰাই তোমাৰ বধ হ'ব। নিজৰ মৃত্যুৰ কথা শুনি ৰাৱণে বহুত ভয় খাইছিল আৰু তেওঁ কৌশল্যাক অপহৰণ কৰি নিলে। অপহৰণৰ পাছত ৰাৱণে কৌশল্যাক এটা বাকচৰ ভিতৰত বন্ধ কৰি এটা সৰু দ্বীপত ৰাখিলে। যেতিয়া নাৰদ মুনিয়ে এইটো কথা গম পাইছিল, তেতিয়া দশৰথক ৰাণী কৌশল্যাৰ বিষয়ে ক'লে আৰু ৰজা দশৰথে সেই দ্বীপ পালেগৈ। ৰাৱণৰ সেনাৰ লগত যুদ্ধ কৰি সেই বাকচটোৰ ওচৰ পালেগৈ আৰু যুদ্ধত দশৰথে ৰাৱণৰ সকলো সেনাকে বধ কৰি ৰাণীক মুক্ত কৰিলে আৰু পুনৰ ৰাণীক ৰাজমহললৈ লৈ গ'ল। ৰাৱণে এইটো সাহস ৰামৰ জন্মৰ পূৰ্বে কৰিছিল, কিন্তু তেওঁ এই বুদ্ধি কৰিছিল যদিও সফল হ'ব পৰা নাছিল। দশৰথ আৰু কৌশল্যাৰ পুত্ৰৰ হাততেই ৰাৱণৰ বধ হ'ল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আগলৈকে পাই থাকিবৰ বাবে আমাৰ এই চেনেল ঐশ্বৰিক কাহিনী কেতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।